Hello everyone, welcome back to my YouTube channel. Good morning. যোৰহাট যাবলৈ ওলাইছিলোঁ ভাবিলোঁ এটা ব্লগ ষ্টাৰ্ট কৰি দিওঁ কিয় যাওঁ কি কৰোঁ সকলো দেখাই যাম চাই যাব ৰুমৰ পৰা ওলালোঁ মাহঁত আহি আছে মোক লৈ যাব গেটৰ সন্মুখত ৰৈ আছে বোলে বলকচোন যাওঁ এয়া মাহঁত আহি পালেহি হাই কৈ দিয়া বাবা হাই 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 কৈ দিয়া হাই ঠাইখিনি এইফালে যায় নিউ গেটিং শিৱদৌল আমি যোৰহাট সোমালোঁ গৈ আছোঁ আৰু এতিয়া এইটো ভাইটি এই জেঠাই হাই কৈ দিয়া জেঠাই এ মা হাই কৈ দে পাপা ঠিক আছে দেখাই যাম আমি আহি আছোঁ যোৰহাট কলীয়াপানী সেইটো ৰাতিপুৱা সোনকালে ওলালে একো খোৱা নহ'লে সেইটো কাৰণে ভাবিছোঁ এতিয়া কিবা এটা খাই লওঁ খাই বৈ ওলালোঁ আকৌ আমাৰ যাত্ৰা আৰম্ভ কৰোঁ গৈ থাকোঁ প্লিজ আমাৰ বাট চেনেলটো চবে সাবস্ক্ৰাইব কৰি দিবা আৰু আমাৰ মাহঁত এতিয়া সোমাইছে ফল মূল ল'বলৈ কিবা কিবি আমি আহি পালোহি এতিয়া চাহ দিছে চাহ অলপ খাই লওঁ চাহ তাহ খাই মেলি এতিয়া ভাবিছোঁ অকণমান ওলাই যাওঁ যিহেতু পৰিয়ালৰ মানুহখিনি মানে বহুত দিনৰ মূৰত লগ পাইছোঁ কাকো ইমান মানে আগতে লগ পোৱাই নাই য'লৈ আহিছোঁ আমি সেয়ে ভাবিলোঁ ময়ো আহোঁ মাহঁতৰ লগতে আৰু এতিয়া বৰমা এগৰাকীয়ে তেওঁলোকৰ ঘৰলৈ লগ ধৰিছে আমি তালৈ যাওঁ এয়া ওলালোঁ আমি যাবলৈ চব ওলালে কৈ দিয়া কিবা এটা চেনেলটো ছাবস্ক্ৰাইব কৰিবা ভাল লাগিব দেখি হয় নহয় ক'লৈ আহিলা ক'লৈ আহিছা আমি কলীয়াপানীলৈ আহিছিলোঁ আমাৰ নবৌ এগৰাকী ঢুকালে তাৰ কাৰণে আহিছিলোঁ আজি দহা আছিলে এতিয়া দহা ঘৰত সোমালোঁ সোমাই লৈ এতিয়া আকৌ ডাঙৰ নবৌ ঘৰৰ পৰা ফুৰি আহিবলৈ ওলাইছোঁ বাই আমি আহি পালোহি এই আইতাগৰাকীৰ ঘৰত আমাক এতিয়া খাবলৈ দিছে দৈ মুড়ি একদম ধুনীয়াকৈ ঘৰৰ দৈ বিৰাট টেষ্টি আইতা দেখাই দে আইতা কওক কেনেকুৱা লাগিছে আমি অহাৰ কাৰণে আমাৰ ইয়াত চব হৈ গ'ল এতিয়া আমি যাবলৈ ওলাইছোঁ যাওঁ দে ৰব এয়া ককা এজনী টিকলি হাই কৈ দিয়া ৰক যাব আমাৰ ঘৰলৈ দেই কলীয়াপানীৰ পৰা উভতি আমি গৈ আছোঁ এতিয়া তেওঁক টাউন পাইছোঁহি আৰু ভাবিছোঁ যোৰহাট আহিছোঁ যদি কিবা এটা খাই যাওঁ সকলোৰে পৰিচিত যোৰহাটৰ মাইনা ফাষ্টফুডতে সোমাওঁ বুলি ভাবিছোঁ বলক কি খাওঁ চাওঁ যোৰহাট কলীয়াপানীৰ পৰা আহি মই ৰুম পালোহি পাই পেলাই লগালগ ভিডিঅ' কৰিবলৈ নহ'লে যিহেতু বহুত ভাগৰ লাগিলে জাৰ্ণি কৰা অলপ ৰেষ্ট ল'লোঁ ৰেষ্ট লৈ পেলাই এতিয়া উঠিলোঁ ভাবিলোঁ ভিডিঅ'টো ইয়াতে শেষ কৰি দিওঁ যদি ভাল পালে ভিডিঅ'টো লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব